নমস্কাৰ, অসমীয়া ৰান্ধনি ঘৰলৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি মই চুঙাত দিয়া মাংস বনাম। এইটো মই চুঙা কাটি লৈছোঁ। চুঙাটো কাটি পানী অলপ দি ভিতৰটো ভালকৈ ধুই লৈছোঁ। এয়া লৈছোঁ ব্ৰইলাৰ মাংস। তাত মই মিহি মিহিকৈ কাটি লোৱা পিঁয়াজ দিছোঁ। আদা নহৰুখিনি খুন্দি ল'ম এতিয়া। খুন্দি লোৱা আদা নহৰুখিনি দি দিছোঁ। এয়া দিছোঁ জিৰা গুড়ি, ধনিয়া গুড়ি আৰু জলকীয়া গুড়ি, হালধি, নিমখ আৰু মিঠাতেল দি মই ভালকৈ সানি ল'ম। সানি মই কিছু সময় থৈ দিম। এতিয়া চুঙাটোত মই মাংসখিনি ভৰাই দিম। এনেকৈ চুঙাত দি আপোনালোকেও মাংস বনাই খাই চাবচোন। ইয়াৰ গোন্ধটো ইমানেই ধুনীয়া লাগে আৰু খায়ো বহুত ধুনীয়া হয়। এতিয়া মই কলপাতেৰে মুখখন বান্ধি ল'লোঁ। এতিয়া জুইত এইদৰে দি দিছোঁ। অলপ সময় পিছে পিছে মই চুঙাটো ঘূৰাই থাকিম, যাতে এক চাইডে পুৰি নাযায়। জুইত মই এই ধৰণে দি দিছোঁ। ডানফালেও পুৰিবৰ কাৰণে লুটিয়াই দিছোঁ। চুঙাকেইটা মোৰ পুৰ খাই হৈ গ'ল। ভিতৰৰ মাংসখিনিও সিজিলে। এতিয়া মই চুঙাকেইটা কাটি ভিতৰত থকা মাংসখিনি উলিয়াই ল'ম। এয়া পৰিৱেশন কৰিবৰ বাবে মই প্লেটত উলিয়াই লৈছোঁ। আপোনালোকেও এইদৰে চুঙাত দিয়া মাংস বনাই খাই চাবচোন আৰু কেনেকুৱা পালে মোক কমেণ্ট কৰি জনাব।